হাই হেল্ল' নমস্কাৰ আদাব খুলুমবাই খেলো ইণ্ডিয়া চাব আহিছোঁ ক্লজিং চেৰিমনি আৰু ক্লজিং চেৰিমনি চাব আহিছোঁ বৰ ভাল লাগিছে কিন্তু আচল কথাটো হ'ল VIP পাছ নাই মানে পাছ লাগে আৰু যিটো পাছ হয়তো আগৰ পৰা ব্যৱস্থা কৰি থ'ব লাগিছিলে কিন্তু সেই পাছটো আগৰ পৰা ব্যৱস্থা কৰা নাই যাৰ বাবে চাবলৈ যাব নোৱাৰিলোঁ সেইটোহে মোৰ মনটো বেয়া লাগিছে যি কি নহওক কিছুমান মানুহৰ লগত কথা পাতিব চেষ্টা কৰিম কিছুমান প্লেয়াৰৰ লগত কথা পাতিব চেষ্টা কৰিম ব'লক সিকিউৰিটি চেকিং কৰিলে এণ্ট্ৰি গেটেৰে সোমাই আহিলোঁ আৰু কোনো ধৰণৰ এণ্ট্ৰি পাছ লগা নাই অকণমান আগত আছে ষ্টেডিয়ামখন য'ত নেকি ক্লজিং চেৰিমনি চলি আছে তালৈকে গৈ আছোঁ ব'লকচোন ইয়াতে যদি আমি স্ক্ৰীণতো সোমাব লাগে স্ক্ৰীণত সোমাব লাগিলেও এই চিকিউৰিটি চেকিং আছে স্ক্ৰীণ আপোনালোকে দেখা পাইছে এই স্ক্ৰীণত আমি চাব পাৰিম কিন্তু আচল চোৱাটোহে মজাটো বেলেগ আৰু এই আচল ষ্টেডিয়ামখন হৈছে এইখনৰ ভিতৰত সোমাব লাগিলে এটা পাছ লাগে সেই পাছটোৰ ব্যৱস্থা মই কৰিব পৰা নাই জিতুল সোণোৱালৰ সাংস্কৃতিক অনুষ্ঠান চলি আছে महाराष्ट्र से है जर्नलिस्ट है SR जी असम में जो तीसरा खेलो इंडिया ये गेम हुआ है हाँ जी बिल्कुल युवा खिलाड़ियों के लिए और असम के लिए बहुत फ़ायदेमंद होगा इस खेल की वजह से और भी बच्चे और खेलों के लिए प्रेरित होंगे লগ পাইছোঁ একদম কণমানি মাইনা এগৰাকী কি নাম মাইনা তোমাৰ ভানুপ্ৰিয়া পেগু তুমি খেলিছা নেকি কিবা নাই মই মোৰ বা নাচিছিলে মই চাবলৈ আহিছোঁ বাইদেউ নাচিছে তুমি পেগু ন তোমাৰ ধেমাজিত ঘৰ নেকি অঁ ধেমাজিত ঘৰ মই ধেমাজিত আছিলোঁ দেই মই CC বৰ্গত আছিলোঁ কেইদিনমান যি কি নহওক আকৌ এইজনী বা ন নাচিছা তুমি অঁ মই নাচিছোঁ কিহত নাচিছা মই মিচিং নাচিছোঁ আজি কিবা খেলা ধূলা কৰিছা নেকি খেলা ধূলা নাই কৰা নাই কৰা মই মোৰ ফেমিলিৰ লগত আহিছোঁ ফেমিলি ন মা দেউতা আছে ন অঁ পাপা মা নমস্কাৰ नमस्कार ক'ৰ পৰা আহিছে খুৰা मैं 6 माइल भैया आया है दिल्ली से भैया कैसा लगा बढ़िया बहुत अच्छे से बहुत सुंदर से सजाया है पूरा स्टेडियम और मतलब बहुत बढ़िया लगा देख के मुझे আচলতে বহুখিনি কথা হ'ল আৰু বহুখিনি কথাৰ পিছতহে গম পালোঁ এখেতে অসমীয়াও জানে আৰু অসমীয়াতে কওকচোন কেনেকুৱা লাগিল অঁ মই ধুনীয়াকৈ অসমীয়া ক'ব পাৰোঁ বাৰু মই আচ্ছা। ইয়াতে 4.5 বছৰ হৈ গ'ল মোৰ ইয়াতে থকাৰ তো আচ্ছা। 4.5 বছৰতে মই অসমীয়া যিমানখিনি ক'ব পাৰোঁ এই 4.5 বছৰতে শিকিছোঁ বাৰু শিকিছে। তো আমালোকৰ হস্পিটেলত পেচেণ্টছবোৰ চাব লাগে পেচেণ্টছবোৰ পেৰিফেৰিৰ পৰা আহে গাঁৱৰ পৰা আহে তো তেখেতৰ লগত অসমীয়া কথাই পাতিব লাগে অসমটো মোৰ ইয়াতে 4.5 বছৰ থাকি মোৰ বহুত ভাল লাগিছে সঁচাকৈ ক'ব গ'লে মানে দিল্লীততো নিচিনা নহয়েই বাৰু দিল্লীত আপোনাৰ ইমান পলিউশ্যন আছে আৰু তাতে দিল্লীত আপোনাৰ লাইভলিহুডৰ কাৰণে পাৰফেক্ট প্লেচ নহয় দিল্লী বাট গুৱাহাটী থাকি মই বাৰু যোৰহাট চৰহাট বেলেগ ডিষ্ট্ৰিক্টছবোৰতো ট্ৰেভেল কৰিছোঁ বেলেগ জিলা বাট গুৱাহাটী থাকি মোৰ বহুত ভাল লাগিছে বাৰু মানে মানুহটো এনেই বহুত ভাল হয় আৰু বহুত কোঅপাৰেটিভ হয় বাৰু বহুত ভাল মানুহ আছে ইয়াত ভাল খুব ভাল লাগিল বহুত বহুত ভাল আমি একেলগে পঢ়িছিলোঁ আমি লগ পালোঁ বহুত দিনৰ মূৰত লগ পালোঁ তুমি খেলো ইণ্ডিয়া চাব আহিছা অঁ মানে এই আজি লাষ্ট চেৰিমনি না সেইকাৰণে VIP নহয় একেই অৱস্থা ময়ো ভাবিছোঁ গতিকে নাপালোঁ কিন্তু তথাপিও অলপ আশা আছিল বাট স্ক্ৰীণত চালোঁ আৰু অকণমান এনেকৈ আৰু তাকে আগৰ পৰা যদি চেষ্টা কৰিলোহেঁতেন ভালো আগৰ পৰা চেষ্টা কৰিলে পালোঁ উপায় নাই আৰু ঠিক আছে ব'লা টাইম নহয় একেলগে ঘূৰো আৰু নেকি অঁ নিশ্চয় নাই অলপ আছোঁ অলপ টাইম আছোঁ ব'লা ফুৰি দিব ঘূৰি ঘূৰি দাদাক লগ পালোঁ দাদা ক'ৰ পৰা আহিছে মই ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ৰ পৰা আহিছে ন আপুনি খেলিব আহিছে নে আপোনাৰ লগত কিবা টিম লৈ আহিছে মই অসম মহিলা ফুটবলৰ টীমৰ হয়। আণ্ডাৰ 17ৰ মোৰ ভতিজা খেলিছে আচ্ছা মই চাবলৈ আহিছিলোঁ আচ্ছা চাবলৈ আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে আৰু আপোনাৰ ভতিজাৰ পাৰফৰ্মেঞ্চ পাৰফৰ্মেঞ্চ নৰৱেত এই ছেমিফাইনেল খেলিলে সিহঁতে বিপৰ্যয় কৰিলে আচ্ছা যি কি নহওক তথাপি ইয়াত এনেকুৱা এটা ধুনীয়া খেলত তেওঁলোকে যে ভাগ লৈছে সেইটো ডাঙৰ কথা নহয় জানো দিয়ক লগ পাম বাৰু আৰু ক'ত আছে আপোনালোকে মই পল্টন বজাৰত আছোঁ এই স্পৰ্ট অফিচত পল্টন বজাৰ আছে আকৌ আপোনালোকক থকা খোৱাটো গোটেইখিনি দিছে চাগে গোটেইখিনি দিছোঁ কেতিয়াকৈ যাব আমি অহাকালি যাম ইয়াৰ পৰা ডিব্ৰুগড়লৈ আচ্ছা ঠিক আছে লগ পাম কেতিয়াবা অঁ
আছোঁ খেলো ইণ্ডিয়াৰ এগৰাকী ভলেণ্টিয়াৰৰ লগত আৰু হাই ইয়াতে ঘৰনে অঁ ইয়াৰে মই ইয়াৰে আচ্ছা মই জানিব বিচাৰিছোঁ ভলেণ্টিয়াৰ হ'ব লাগিলে কি লাগেনো ভলেণ্টিয়াৰ হ'বলৈ প্ৰথম কথা নিজৰ ইচ্ছা লাগিব হয় আৰু আপুনি ভলেণ্টিয়াৰ হিচাপে কাম কৰিব পাৰে নাই সেইখিনি সক্ষম হ'ব লাগিব সেইখিনি আৰু এইখিনিয়ে ন আৰু কেতিয়াৰ পৰা খেলো ইণ্ডিয়াত ভলেণ্টিয়াৰ হিচাপে কৰি আছে মই খেলো ইণ্ডিয়াৰ পৰা আপোনাৰ ক'ব গ'লে 8 তাৰিখৰ পৰা আছোঁ 8 তাৰিখৰ পৰা আজিলৈ আছোঁ আজি আমাৰ লাষ্ট ডে যিহেতু আজি এণ্ড ডে আমাৰ ঠিক আছে লগ পাই খুব ভাল লাগিল থেংক ইউ অল দ্য বেষ্ট থেংক ইউ মাইনাৰ লগত কথা পাতিম মাইনা খেল চাব আহিছে নেকি কোৱা। খেল চাব সোমাই চাইছে নে বাহিৰৰ পৰা চাইছে বাহিৰৰ পৰা চাইছে মোৰ একে অৱস্থা মাইনা চাইছা নে কাৰোবাক চাইছা নেকি ছিংগাৰ চাইছা কাৰোবাক চানক চাইছা আপোনালোকে ভাবিছে মই কিবা খেল দেখাম নেকি কিন্তু খেল নেদেখুৱালোঁ আৰু ইয়াৰ কাৰণটো হৈছে আজি ক্লজিং চেৰিমনিহে চাব আহিছিলোঁ কিন্তু খেল চাবলৈ এদিনো নাহিলোঁ তুমি আহিছিলা নেকি মই আজি লাষ্টৰ দিনাহে আহিলোঁ আৰু ইয়াকো লগ পালোঁ যি কি নহওক আপোনালোকে নিশ্চয় ক্লজিং চেৰিমনিৰ ভিতৰখিনি চাব নাপালে কাৰণ ভিতৰত যাব নোৱাৰিলোঁ গতিকে যিখিনি চালে সেইখিনি যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব মিণ্ডাছ ব্লগ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ